মানে কি আজি স্বাধীনতা দিৱস ন 15 আগষ্ট তাৰে কাৰণে মানে আজি এটা ৰেলী আছে আমি সেই ৰেলীটোত যাই আছো এতিয়া আমাৰ আজিৰ মুখ্য আকৰ্ষণ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ডাঙৰীয়া আমাৰ মাজত আছে গাইস আমাৰ মানে ৰেলীটো ইয়াৰ পৰা ষ্টাৰ্ট হ'ব দিগন্ত কলিতা আহিছে আৰু কোন কোন আহিছিল ন 77 মানে কি আজি স্বাধীনতা দিৱস ন 15 আগষ্ট তাৰে কাৰণে মানে আজি এটা ৰেলী আছে আমি সেই ৰেলীটোত যাই আছো ৰেলীটো কি হয় মানে চৰকাৰী হ'ব চাগে তাতে দিগন্ত কলিতা আহিব আমিও যাওঁ আৰু এতিয়া আহি আছে আমাৰ ফ্ৰেণ্ড কেইজনমান আছে বাকী কেইজন আছে আগত ৰখি আৰু মোৰ লগত আছে আজি ইয়াৰ গাড়ীত মই আছো ই আৰু মই বাকী আমাৰ এইখন আজি বাহন এইখন নহয় বাৰু আমি বেলেগ চলাম এতিয়া আমি যোৱাৰ কথা আৰু যাওঁ বলক চাই থাকক আজি কেনেকুৱা লাগে এতিয়া আমাৰ আজিৰ মুখ্য আকৰ্ষণ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ডাঙৰীয়া আমাৰ মাজত আছে আমি তেখেতৰ বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিছোঁ আৰু লগে লগে বাইক ৰেলীৰ উদ্বোধন কৰাৰ বাবে তেখেতক আহ্বান জনাইছোঁ সকলোকে নমস্কাৰ আজি দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস আৰু এই স্বাধীনতা দিৱস অতি উলহ মালহেৰে আমাৰ আমাৰ মানে ৰেলীটো ইয়াৰ পৰা ষ্টাৰ্ট হ'ব দিগন্ত কলিতা আহিছে আৰু কোন কোন আহিছিল ন 77 সংখ্যক দিগন্ত দেশৰ কলিতা আৰু কোন কোন স্বাধীনতা দিৱসৰ শুভেচ্ছা আৰু কোন আছিল মই আন্তৰিক আৰু কেইজনমান আহিছে মানে ইয়াৰ পৰা শুভেচ্ছা ৰেলীটো জ্ঞাপন ষ্টাৰ্ট হ'ব কৰিছোঁ আমাৰ এই গ্যাংটো আৰু পোনপ্ৰথমে মই সেইসকল মহান বীৰ বীৰাংগনালৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ যিসকলে আমাৰ বাইক চেঞ্জ হৈ গ'ল এবাৰ আমাৰ পালচাৰ আত্মবলিদান আছে আমাৰ লগত ব্ৰিটিছৰ কবলৰ পৰা মুক্ত কৰি স্বাধীন ভাৰতৰ বাবে গাইজ এটা বস্তু চাবিনে ইয়াৰ আমাৰ জীৱন পাপ পণ হৈছে কৰিছিল সেইসকল মহান বীৰ বীৰাংগনা এন্দে আৰু পুৰা আছাল ৰাইডাৰ এন্দে সকলক মই শ্ৰদ্ধাৰে প্ৰণাম
गाइस रास्ता था क्रेश था पूरा ए गाइस क्रेश पूरा दाउर हरि खबर क्रेश गमेरी গাইছ মানে কি হ'ল আমাৰ আহোঁতে সেইদিনা ৰাতিও হ'ল তাৰপিছত কি হ'ল আৰু মোবাইলত চাৰ্জো নাছিল যাই ভাল লাগিল বহুত ভাল লাগিল যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু মোৰ কি হৈ আছে ভিডিঅ' দিওঁতে অলপ দেৰি হৈ আছে মানে টাইমটো মিলাব পৰা নাই মই যিমান পাৰোঁ চেষ্টা কৰি আছোঁ ভিডিঅ' ভাল কৰি দিবলৈ যদি ভাল লাগিছে তেতিয়া আমাক মৰম কৰি যাব জয় অসম এইখিনি আছিল ধন্যবাদ